হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কোনো ধৰণৰ ব্লগ লৈ অহা নাই। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মইনো ঘৰতে কেনেদৰে চিংৰা প্ৰস্তুত কৰিলোঁ। তাৰ বাবে মোক প্ৰয়োজন হ'ব আলু, পিঁয়াজ, এইফালে পাঁচফোৰণ অলপ লৈ লৈছোঁ, জলকীয়া আৰু ধনিয়া গুড়ি। এইফালে মই আলুকেইটা গুচাই লৈছোঁ। আলুকেইটা মই ধুনীয়াকৈ গুচাই ভালদৰে ধুই মেলি টুকুৰা টুকুৰকৈ কৰি কুকাৰত বইল কৰি লৈছোঁ। এইফালে মোৰ আলু কেইডোখৰ হয় মানে মই আটাখিনিও ৰেডি কৰি ল'লোঁ। আজি মই ময়দাৰ ঠাইত ৰঙা আটাহে ব্যৱহাৰ কৰিছোঁ দেই। এয়া মই জোখমতে অকণমান বেকিং পাউডাৰ দিছোঁ, সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু লগতে অকণমান মিঠাতেল দিছোঁ আৰু কেইটামান কালজিৰাও দিলোঁ। আটা মঠাৰ দৰে এইখিনি এতিয়া ধুনীয়াকৈ কুহুমীয়া পানীৰে এতিয়া মঠি ল'ম। আটা মঠাৰ নিচিনাকৈ মঠি মই এতিয়া ধুনীয়াকৈ এটা ডো প্ৰস্তুত কৰি ল'লোঁ, যাতে বেলিবলৈও সুবিধা হয়। আলু ভাজিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু হয় মই এতিয়া কাটি ল'ম। সেইকাৰণে মই এই আটাৰ লাডুকেইটা অকণমান সময় ঢাকি ৰাখিলোঁ। এইফালে মই আলুখিনিও ভালদৰে এখন কাটা চামুচেৰে ভালদৰে পিটিকা কৰি লৈছোঁ। এয়া মোৰ আলু পিটিকা কৰি হৈ গ'ল। ইফালে মই পিঁয়াজখিনিও মিহি মিহিকৈ কাটি ল'লোঁ আৰু লগতে নহৰু আদাও ৰেডি কৰিলোঁ আৰু জলকীয়াও কাটি ল'লোঁ। এতিয়া চিংৰা বনাবৰ কাৰণে যিখিনি আলু দৰকাৰ হয় মই সেইখিনি আলু এতিয়া ভাজি ল'ম। এয়া তেল গৰম হোৱাৰ লগে লগে মই প্ৰথমতে পাঁচফোৰণ দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ, তাৰপিছত নহৰু আদাখিনি ধুনীয়াকৈ দি ভাজি ল'লোঁ আৰু লগতে জলকীয়া অকণমানো দিছোঁ দেই। লগতে এয়া ধনিয়া গুড়ি অলপো দিলোঁ। এয়া ৰঙচুৱা হোৱালৈকে ভাজি আন্দাজমতে হালধি দিলোঁ আৰু জোখমতে অকণমান ধনিয়া পাউডাৰো দিলোঁ আৰু এই আলুখিনি দিলোঁ। তাৰ পাছতে আন্দাজমতে নিমখো দিলোঁ আৰু ভালদৰে ধুনীয়াকৈ লৰাই এতিয়া আলুখিনি অকণমান সময় ভাজি ল'ব লাগিব। এয়া নিমখ দিবলৈ থাকি গৈছিলে দেই, এতিয়া দিছোঁহে। এয়া মোৰ নিমখখিনি দিয়াৰ পিছত এয়া চিংৰাৰ বাবে যিটো বস্তু মেইন সেই বস্তুটোৱে মোৰ এতিয়া ৰেডি হৈ গ'ল আৰু। এইফালে মই আটাখিনিও ভালদৰে বেলি লৈছোঁ। এতিয়া মই এটা ৰুটিৰ সমানে দুভাগ কৰি চিংৰাৰ আকাৰ প্ৰস্তুত কৰিবলৈ লৈছোঁ দেই। আপোনালোকেতো দেখিছেই মইনো কেনেদৰে চিংৰাৰ সাজটো প্ৰস্তুত কৰিছোঁ। এনেদৰেই মই এটা এটাকৈ চিংৰাখিনি প্ৰস্তুত কৰি ল'লোঁ। ইফালেও মই কেৰাহীখন পাতি তেলখিনি অলপ গৰম হ'বলৈ দিলোঁ। এতিয়া মই এইখিনি কম জুইত মচমচীয়া হোৱালৈকে ভালদৰে ফ্ৰাই কৰি ল'ম। আজি মই মিঠাতেলহে ইউজ কৰিছোঁ দেই, আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। এইফালে আমাৰ চিংৰাও ৰেডি হৈ গ'ল। ঠিক আছে তেন্তে আমিও চাহৰ লগত জুতি লওঁ। আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।